নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। এইটো ভিডিঅ'ৰ জৰিয়তে 5000 পদৰ নিযুক্তিৰ লগতে অন্যান্য বিভাগসমূহৰ নিযুক্তি কেতিয়া হ'ব সেই বিষয়ে আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্চপদস্থ বিষয়াসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু এই বৈঠকত নিযুক্তি কেতিয়া দিব সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু সেইখিনি বিষয়ে আপোনালোকক আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো। স্পেচিয়েলি যিহেতু বেছিভাগ প্ৰাৰ্থীয়ে শিক্ষক নিযুক্তিৰ কাৰণে অপেক্ষা কৰি আছে আৰু সেই শিক্ষক নিযুক্তিৰ কাৰণে অপেক্ষা কৰি থকা প্ৰাৰ্থীসকলৰ কাৰণে এইটো বহুত বেছি ভাল খবৰ। লগতে অন্যান্য বিভাগসমূহৰ ADRE বা পুলিচ বিভাগসমূহৰ যিসকল প্ৰাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বা মানে কি ফাইনেলি সিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' যাতে বহুত বেছি ভাল খবৰ হয় আৰু এই ভাল খবৰটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উচ্চস্তৰীয় ব্যক্তিসকলৰ বৈঠকৰ অন্তত এটা কথা ঘোষণা কৰিছে, নিযুক্তি কেতিয়া হ'ব। যিহেতু সকলোৱে এটা দমত পৰিছে নিযুক্তি কেতিয়া দিব। বহুতে কৈছে নৱেম্বৰত হ'ব, নৱেম্বৰৰ আগভাগতে হ'ব, নৱেম্বৰৰ মাজভাগত হ'ব, কিছুমানে কৈছে নৱেম্বৰৰ শেষত হ'ব, কিছুমানে কৈছে নৱেম্বৰ পাৰ হৈ যাব ডিচেম্বৰত হ'ব। এনেকৈ বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াই আহি আছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কেইবাটাও ডেট মানে কি মাহ ঘোষণা কৰিলে যদিও এতিয়ালৈকে নিৰ্দিষ্টকৈ ডেটটো আজিলৈকে মানে কি ঘোষণা কৰা নাই। কিন্তু আজি যিখন উচ্চস্তৰীয় বৈঠক হ'ল সেইটোৰ পৰা অনুমান কৰিব পাৰি যে এটা নিৰ্দিষ্ট দিন খুব সম্ভৱ সোনকালে নিৰ্ধাৰণ হ'ব আৰু সেই নিৰ্ধাৰণ হোৱা ডেট মতেই পাছ কৰা প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰিব। আৰু এই চেগতে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আজি যিখন বৈঠক অনুষ্ঠিত হৈছিল উচ্চস্তৰীয় ব্যক্তিসকলৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক এটা নিৰ্দেশনা জাৰি কৰিছে যে এপইণ্টমেণ্টকে ধৰি যিখিনি যাৱতীয় কাম কাজ সেইখিনি সোনকালে সম্পন্ন কৰিব নিৰ্দেশনা প্ৰদান কৰিছে আৰু সেইখিনি হৈ যোৱাৰ পিছতেই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে নৱেম্বৰৰ শেষৰ ফালে নতুবা আপোনাৰ ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকতে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব পৰাকৈ যিখিনি যাৱতীয় কাম সেইখিনি আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশনা প্ৰদান কৰিছে। অৰ্থাৎ ক'বলৈ গ'লে নৱেম্বৰৰ শেষৰ ফালে নতুবা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে 25,000 নিযুক্তি হ'বলৈ গৈ আছে আৰু হয়তো বাকী যিখিনি ৰৈ যাব সেইখিনি হয়তো নেক্সট পৰ্যায়ত নিযুক্তি দিব। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25,000 নিযুক্তিৰ কথা কৈছে আৰু এই 25,000 নিযুক্তি নৱেম্বৰৰ শেষৰ ফালে নতুবা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকতে সকলো উচ্চস্তৰীয় ব্যক্তিসকলক বা বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰিছে যাৱতীয় কাম কাজসমূহ সম্পন্ন কৰিবলৈ আৰু সেইখিনি হৈ যোৱাৰ পিছতে নৱেম্বৰৰ শেষৰটো সপ্তাহত নতুবা ডিচেম্বৰৰ ফাৰ্ষ্ট সপ্তাহতে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব বুলি আজিৰ বৈঠকৰ দ্বাৰা উল্লেখ কৰা হৈছে। যদিও আজি এই বৈঠকত এটা কথা উল্লেখ কৰা যে ডেটটো নিৰ্ধাৰণ হোৱা নাই, হয়তো ডেটটো খুব কম দিনৰ ভিতৰতে নিৰ্ধাৰণ হ'ব কেতিয়া নিযুক্তি দিব। কিন্তু সকলোৱে যিহেতু এটা অধীৰ আগ্ৰহেৰে বাট চাই আছে, স্পেচিয়েলি 5000 নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পদৰ নিযুক্তি পত্ৰৰ কাৰণে সকলোৱে যিটো অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সেইসকল প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ এইটোৱে যে নৱেম্বৰৰ শেষৰ ফালে মোটামুটি আপোনালোকে আৰু এতিয়া প্ৰায় ডেৰ মাহ অপেক্ষা কৰিব লাগিব আৰু ডেৰ মাহৰ অপেক্ষাৰ অন্তত আপোনালোকে নিযুক্তি পত্ৰসমূহ লাভ কৰিব আৰু এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু এতিয়া কোন তাৰিখে দিয়ে সেইটো আজিও তাৰিখ ঘোষিত হোৱা নাই। হয়তো খুব কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰিখ ঘোষণা কৰিব আৰু সেই ডেট মতে আপোনালোকে নিযুক্তি পত্ৰসমূহ পাব। আমি আশাৰে বাট চাই আছোঁ যে সোনকালে ডেটটো ঘোষণা কৰিব আৰু আপোনালোকক যাতে আমি জনাব পাৰোঁ যে কোন তাৰিখে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। আৰু তাৰ সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ 4500 পদৰো কামখিনি হয়তো ডিচেম্বৰ মাহতেই আৰম্ভ হোৱাৰ যথেষ্ট চান্স আছে। গতিকে সেই খবৰটো আপোনালোকক আমি নিশ্চয় দিম। এতিয়া 4500 পদৰ যদিহে নিযুক্তিৰ কামখিনি ডিচেম্বৰৰ শেষ কৰি কিনে হয়তো জানুৱাৰী শেষৰ ফালে নিযুক্তিসমূহ দিয়াৰ সম্ভাৱনা থাকিব। কাৰণ তাতকৈ আৰু বেছি দিন হয়তো নহ'ব, কাৰণ সেইফালে ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ ক'ড অফ কণ্ডাক্ট লাগে, নিযুক্তিসমূহ দিব নোৱাৰিব। গতিকে এইফালৰ পৰা চাবলৈ গ'লে 5000 পদৰ নিযুক্তিসমূহ নৱেম্বৰৰ শেষৰ ফালে নতুবা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আৰু সেইফালে 4000 পদৰ হয়তো ডিচেম্বৰৰ 15 তাৰিখৰ পৰা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হৈ ডিচেম্বৰ মাহতে শেষ হৈ জানুৱাৰী মাহত লিষ্ট উলিয়াই কিনে শেষৰ ফালে নিযুক্তি এটা দিয়াৰ সম্ভাৱনা থাকিব বা ফেব্ৰুৱাৰী মাজভাগলৈকে।
গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু অধীৰ আগ্ৰহে বাট চাই আছোঁ সোনকালে ডেটটো নিৰ্ধাৰিত হওক আৰু চৰকাৰে জনাওক আৰু আপোনালোক যাতে আমি সেই ভাল খবৰটো দিব পাৰোঁ সকলোৰে অপেক্ষা মাথো নিযুক্তি পত্ৰ কোনদিনা দিব এতিয়া মাথো আপোনালোকক জনাব বিচাৰিছোঁ যে নৱেম্বৰৰ শেষৰ ফালে নতুবা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত দিব বুলি আজিৰ সভাই বা মুখ্য ন্যায়াধীশে ঘোষণা কৰিছে এইখিনিয়ে ধন্যবাদ